মানৱ জীৱনত বিশ্বাসেই হৈছে জীয়াই থকাৰ মূল প্ৰেৰণা। য'ত বিশ্বাসবোৰ বিদ্যমান থাকে, তাতে আমাৰ আস্থাও প্ৰবল থাকে। য'ত নেকি সত্যক প্ৰতিপন্ন কৰিবলৈ আমাক বিশ্বাসৰেই প্ৰয়োজন হয়। মন তথা সন্দেহৰ আঁসোৱাহবোৰ দূৰ কৰিবলৈও একমাত্ৰ বিশ্বাসেই পূৰ্ণ কৰে। মুঠৰ ওপৰত এটা জীৱন কেৱল বিশ্বাস আৰু বিশ্বাসৰ আধাৰতেই জীপাল হৈ থাকে। সেয়ে নিশ্চিতৰূপে আমি এনে ব্যক্তিক বিশ্বাস কৰা অনুচিত, যি পূৰ্ণতঃ নিৰ্ভৰযোগ্য নহয়। কিন্তু বহু বিশ্বাসী অথবা অতিকৈ সংস্পৰ্শীয় ব্যক্তিকো আমি চকু মুদি ভৰসা কৰা যথাৰ্থভাৱে অনুচিত। কাৰণ যদি তেনে ব্যক্তিৰ দ্বাৰা বিশ্বাসৰ ভংগ হয়, তেনেহলে লোকচানৰ পৰিমাণো অধিক পৰিমাণৰ হয়। সেয়েতো কৈছে, ন বিশ্বস্যেদ বিশ্বস্তে, বিশ্বস্তে নাতি বিশ্বস্যেদ, বিশ্বাসাদ ভয়মুৎপন্ন মূল্যান্যপি নিকৃন্ততি। বিশ্বাস, বিশ্বাস, বিশ্বাস। একমাত্ৰ বিশ্বাসেই হৈছে সকলো প্ৰকাৰৰ সাৰ্থকতা তথা মূল বোধস্বৰূপ আত্মানুসন্ধানৰ মূল উপায়। য'ত বিশ্বাসৰ স্থান নাই, ত'ত সত্যৰ কোনো স্থান নাই।